নমস্কাৰ সকলোকে স্বাগতম জনাইছো Faroque sir চেনেললৈ আজি আমি এটা বিশেষ ভিডিও লৈ আহিছো It's all about Valentine Day the meaning of Valentine Day why it is celebrated and the history of Valentine Day তো বন্ধুসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি the ancient history about the Valentine Day there are some misconceptions someone says কোনোবাই কয় এনেকা তেনেকা সো আমি বিষয়টোৰ বিষয়ে আলোচনা কৰিম Valentine Day history Valentine Day যোনটোক নেকি আমাৰ বিশ্ব ভালপোৱা দিৱস বিশ্ব প্ৰেম দিৱস বুলি আমি জানো ওয়াৰ্ল্ডৰ সকলো দেশতেই বিশ্বৰ সকলো দেশতেই এই ভালপোৱা দিৱসৰ উদযাপন কৰা হয় বিশেষকৈ ইয়ুথ সকলে নৱপ্ৰজন্ম যোনবিলাক নেকি আমাৰ ইয়ুথ আছে সকলোৱে with great joy and enthusiasm they celebrate Valentine's Day যোনটোক নেকি আমাৰ অসমীয়াত বিশ্ব ভালপোৱা দিৱস বিশ্ব প্ৰেম দিৱস বুলিও আমি জানো সো ইয়াৰ হিষ্ট্ৰী ancient Rome দেশত Rome আজিৰ কাৰেন্টলি যোনটো নেকি ইটালী দেশত in the year 269 তাত এজন খ্ৰীষ্টান পাদ্ৰী আছিলে তেওঁ এজন ফিজিচিয়ান তেওঁ চিকিৎসক আৰু ধৰ্মীয় গুৰু সো খ্ৰীষ্টান পাদ্ৰীজন সেইণ্ট ভ্যালেন্টাইন নামেৰে জনা গৈছিলে তেওঁ প্ৰেম ভালপোৱা মৰমত বিশ্বাস কৰিছিলে আৰু মৰম ভালপোৱা লাভ মেৰেজ এবিলাকৰ পক্ষত আছিলে তেওঁ সদায় মানুহৰ প্ৰতি মৰম দয়াৰ প্ৰতি তেওঁ সাপোৰ্টত আছিলে তো সেই সময়ত প্ৰাচীন ৰোম দেশত আজিৰ ইটালীত তেতিয়া ৰাজত্ব চলিছিলে এজন নিষ্ঠুৰ ৰজা যাৰ নাম আছিলে কিং ক্লাউডিয়াছ কিং ক্লাউডিয়াছ অতি দয়াহীন আছিলে অতি এৰগেন্ট আছিলে হি ওয়াজ ভেৰি কেলছ টাইট হাৰ্টেড আছিলে তেওঁৰ প্ৰতি প্ৰেম ভালপোৱাৰ তেওঁৰ অন্তৰত কোনো জাগাই নাছিলে সো যেতিয়া নেকি সেই দেশতেই সেইণ্ট ভ্যালেন্টাইনে ভালপোৱাৰ পক্ষত আছিলে তেওঁ ইমান ইনফৰ্মড নাছিলে তো এক সময়ত কথাত আছে হিষ্ট্ৰীত যদি আমি যাওঁ যে কিং ক্লাউডিয়াছটোৰ যুদ্ধ হৈছিলে আন এটা ৰাজ্যলৈ তেওঁ যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধত কিং ক্লাউডিয়াছৰ বহুত গভীৰভাৱে পৰাজয় স্বীকাৰ কৰিব লগা হৈছিলে যেতিয়া কিং ক্লাউডিয়াছে বেটেলত লুজ কৰিছিলে যুদ্ধ হাৰিছিলে তেওঁ এটোক সহজভাৱে ল'ব পৰা নাছিলে হি ওয়াজ আনএবল টু বিয়াৰ ইট সো তেওঁ ৰিজন বিচাৰিব ওলাইছিলে যে মই কিয় যুদ্ধত হাৰিলোঁ যিহেতু এটা ৰিজন আছিলে যে কিং ক্লাউডিয়াছৰ যিমান সেনা বাহিনী আছিলে তেওঁৰ ট্ৰুপছ আছিলে যিমান ৱাৰিয়াৰ্ছ আছিলে কম্পেৰেটিভলি টু আদাৰ কিংডম তেওঁৰ অতি কম সোলজাৰ্ছ আছিলে যোদ্ধাসকল আছিলে এটা কাৰণ পাইছিলে যদিও যে কি কাৰণত তেওঁ হাৰিলে তাৰ গভীৰভাৱে এনালাইজ কৰিবলৈ তেওঁ মূল ৰিজনত যাব বিচাৰিছিলে তো পিছত তেওঁ গোটেই তেওঁৰ ৰাজ্যজুৰি কিং ক্লাউডিয়াছৰ যিমান সাম্ৰাজ্য আছিলে তেওঁ এনাউন্স কৰিলে বিশেষকৈ ইয়ুথ ডেকা ল'ৰাসকলক যে তেওঁৰ সেনাবাহিনীত আহি পেলাই যোগদান কৰিব লাগে তেওঁৰ টিমত আহি এডমিশ্যন ল'ব লাগে তেওঁৰ সোলজাৰত আহি তেওঁলোকে যুদ্ধ কৰাৰ কাৰণে আহিব লাগে কিন্তু দুখৰ বিষয় যে তেতিয়া সেই সময়ত ৰোম দেশৰ কোনো নজৱান যোনবিলাক নেকি ইয়ং ল'ৰাহঁত আছিলে কোনো তেওঁৰ এই যোনটো নেকি জাননী আছিলে ফৰমান জাৰি কৰিছিলে কোনেও তেওঁৰ সেনাত আহি যোগদান কৰা নাছিলে যেতিয়া এই খবৰটো কিং ক্লাউডিয়াছটোৰ কাণলৈ গ'ল যে তেওঁৰ আদেশৰ অপমান কৰা হৈছে তেওঁৰ কথাত কোনেও মানে গুৰুত্বভাৱে ইম্পৰ্টেন্স দিয়া নাই তেওঁ আৰু বহুত খং হৈছিলে হি বিকেম ভেৰি এংগ্ৰি হি ওয়াজ আনএবল টু টলাৰেট তাৰপিছত তেওঁ গম পালে যে যিমান ডেকাসকল আছিলে ইয়ুথসকল আছিলে সেই ৰোম দেশত আজিৰ দিনৰ ইটালীত তেওঁলোকে নিজৰ পৰিবাৰ যোনটো ফেমিলি তেওঁলোকৰ লাভড ওৱান যোনটো মৰমৰ ফেমিলি ৱাইফ বা সিহঁতৰ যোনজন মৰমৰ মানুহ আছিলে সিহঁতক এৰি ফেমিলিক এৰি কোনেও আহি এই যুদ্ধত যোগদান কৰিবলৈ তেওঁৰ সোলজাৰ হ'বলৈ কোনেও মানে ৰাজি হোৱা নাছিলে তাৰপিছত ৰজা ক্লাউডিয়াছটোৱে আৰু কঠোৰ এটা ডিচিশ্যন ল'লে আৰু ফৰমান জাৰি কৰি দিলে গোটেই ৰোম দেশত যে আজিৰ পৰা মোৰ সাম্ৰাজ্যত কোনেও বিয়া পাতিব নোৱাৰিব বিয়াত আবদ্ধ হ'ব নোৱাৰিব কোনেও কাৰ লগত তেনেকা ফেমিলি প্ল্যান কৰি থাকিব নোৱাৰিব এই কথাটো তেওঁ জাৰি কৰি দিছিলে তেওঁৰ কিংডমত
এই নিউজটো যেতিয়া গোটেই ৰোম দেশত বিয়পি পৰিছিলে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছিলে মনে মনে কাৰো সাহস নাছিলে যে সন্মুখত আহি কিং ক্লাউডিয়াছৰ আগত আহি প্ৰটেষ্ট কৰিব ইয়াক লৈ পেলাই প্ৰটেষ্ট কৰি পেলাই ক'ব যে আমি আপোনাৰ এই ডিসিশন এই নিৰ্ণয় নামানো কাৰো সেই সময়ত সাহস নাছিলে কিং ক্লাউডিয়াছৰ অপোজ কৰিবলৈ আৰু সেই সময়ত সেইণ্ট ভ্যালেন্টাইনে কিং ক্লাউডিয়াছ টুৰ এই ডিসিশনক অমান্য কৰিছিলে আৰু মনে মনে মানুহক সেই সময়ত মনে মনে বিয়া পতাই দিছিলে কোনোবাই বিয়া আবদ্ধ হৈছিলে আৰু ৰজাৰ ডিসিশনক মানে অবহেলা কৰি তেওঁৰ কাম কৰি গৈছিলে যেতিয়া পাদ্ৰীয়ে এনেকা কাম কৰিবলৈ ললে প্ৰিষ্টজনে গোটেই ৰোম দেশত কাম কৰিবলৈ লহে লাহে লাহে এই খবৰ ক্লাউডিয়াছৰ কাণলৈ যায় যেতিয়া কিং ক্লাউডিয়াছে গম পালে কিং ক্লাউডিয়াছ টু যেতিয়া তেওঁ গম পালে যে সেইণ্ট ভ্যালেন্টাইন নামৰ এজন পাদ্ৰীয়ে তেওঁৰ বিৰোধিতা কৰিছে তেওঁৰ কথা অমান্য কৰিছে লগে লগে কিং ক্লাউডিয়াছে সেইণ্ট ভ্যালেন্টাইনক এৰেষ্ট কৰিলে এৰেষ্ট কৰি পেলাই তেওঁ জেললৈ প্ৰেৰণ কৰিলে হি পুট সেইণ্ট ভ্যালেন্টাইন ইন দ্য জেল যেতিয়া নেকি ৰোম দেশৰ বাসিন্দাসকলে গম পাইছিলে সেই সময়ত যে সেইণ্ট ভ্যালেন্টাইনক জেললৈ দিয়া হৈছে হাজতলৈ প্ৰেৰণ কৰা হৈছে সেই সময়ত জেলৰ ওচৰত আহি সেইণ্ট ভ্যালেন্টাইনক গোলাপ ফুল যোনটো ৰেড ৰ'জ আছিলে সকলোৱে দিছিলে সিহঁতৰ মনৰ মৰম যাচিবলৈ সেইণ্ট ভ্যালেন্টাইনক ৰ'জ গিফ্ট কৰিছিলে সিহঁতক গিফ্ট দিছিলে ইন ৰেসপেক্ট উইথ ৰেসপেক্ট টু লাভ এণ্ড চিম্পেথি টুৱাৰ্ডছ সেইণ্ট ভ্যালেন্টাইন আৰু জেইলাৰসকলেও এই সেইণ্ট ভ্যালেন্টাইন যিগৰাকী পাদ্ৰী আছিলে তেওঁক বহুত সন্মান কৰিছিলে কিন্তু মনে মনে সিহঁতে অসহায় আছিলে সেইণ্ট ভ্যালেন্টাইনে যে জেলত আছে জেইলত থকা জেইলাৰসকলেও তেওঁক বহুত শ্ৰদ্ধা ভক্তি কৰিছিলে কিন্তু অসহায় আছিলে যে সেইণ্ট ভ্যালেন্টাইনৰ প্ৰতি কিবা এটা ষ্টেপ ল'বলৈ কাৰণ ৰজা বহুত কঠোৰ আছিলে বহুত পাৱাৰফুল আছিলে জেইলাৰ যোনজন আছিলে তেওঁ বহুত ভাল মানুহ আছিলে আৰু জেইলাৰেটো ৰেসপেক্ট কৰিছিলেই জেলত থকা আন মানুহো ৰেসপেক্ট কৰিছিলে যেতিয়া সেইণ্ট ভ্যালেন্টাইন জেলত আছিলে জেলত থাকি সেইণ্ট ভ্যালেন্টাইনে বহুতো ধৰ্মীয় গ্ৰন্থ পঢ়িবলৈ ল'লে আৰু বহুতো তেনেকুৱা ৰিলিজিয়াছ প্ৰিচিংছ কৰিবলৈ ল'লে এই হাজতৰ ভিতৰত তো জেইলাৰজনৰ এগৰাকী ধুনীয়া কন্যা আছিলে এটা ধুনীয়া ছোৱালী আছিলে জেইলাৰৰ আৰু যোনজন নেকি অন্ধ আছিলে আৰু জেইলাৰৰ ছোৱালীগৰাকীৰ নাম আছিলে জুলিয়া তো জুলিয়া অন্ধ আছিলে আৰু জেইলাৰে দেখিলে যে ইমান গুণ্যমান্য ব্যক্তি পাদ্ৰী এজন ইমান নলেজ আছে ইমান উইজডম আছে তো জেইলাৰে বিচাৰিছিলে যে সেইণ্ট ভ্যালেন্টাইনে তেওঁৰ কন্যাক তেওঁৰ জীয়ৰীক জেলৰ ভিতৰতে পাঠদান কৰাক তো কথামতে কাম হ'ল জেইলাৰৰ ছোৱালীয়ে ডেইলি জেলত আহি পেলাই সেইণ্ট ভ্যালেন্টাইনৰ ওচৰত পাঠদান কৰে লেসন্স লয় সেইণ্ট ভ্যালেন্টাইনে জুলিয়াক পঢ়ায় শিক্ষা দিয়ে সেইমতে বহুদিন কামখিনি চলি থাকিল যিহেতু সেইণ্ট ভ্যালেন্টাইন এগৰাকী ধৰ্মীয় গুৰু আছিলে পাদ্ৰী আছিলে তেওঁৰ তাত নলেজৰ বহুত ধৰ্মীয় নলেজ বহুত আছিলে তো জুলিয়াই ৰিলিজিয়াছ নলেজো গেদাৰ কৰিছিলে লগতো আৰু অন্যান্য বিষয়তো নলেজ পাইছিলে পাঠদান কৰিছিলে তো জুলিয়া অন্ধ আছিলে জেইলাৰৰ জীয়েক তো জুলিয়াই সেইণ্ট ভ্যালেন্টাইনক ক'লে যে হে পাদ্ৰী মই কি এই ধুনীয়া পৃথিৱীখন চাব নোৱাৰিম নেকি তো সেইণ্ট ভ্যালেন্টাইনে ক'লে অৱশ্যই পাৰিবা তুমি ঈশ্বৰৰ ওচৰত দোৱা কৰা প্ৰাৰ্থনা কৰা তেওঁৰ ওপৰত বিশ্বাস ৰাখা আৰু এদিন নে এদিন চাবা তুমি তোমাৰ চকুযোৰ ঘূৰাই পাবা এনেকা কৈ জুলিয়াক মানে পৰামৰ্শ দিছিলে উৎসাহ দিছিলে যে তুমি আশা নেৰিবা তুমি ফেইথ ৰাখা ঈশ্বৰৰ ওপৰত গডৰ ওপৰত and one day you will be getting your eyes back like days এনেকা চলি থাকিল so সেইণ্ট ভ্যালেন্টাইনে আৰু জুলিয়াই এদিন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু এদিন সেইণ্ট ভ্যালেন্টাইনৰ আৰু জুলিয়াৰ প্ৰাৰ্থনা ঈশ্বৰে মঞ্জুৰ কৰিলে আৰু জুলিয়াৰ চকুৰ দৃষ্টি ঘূৰি আহিলে জুলিয়া এতিয়া
চাবলৈ পায় এই ধুনীয়া জগতখন পৃথিৱীখন আৰু যেতিয়া চকুৰ শক্তি ঘূৰাই পালে জুলিয়াই সেইণ্ট ভেলেণ্টাইনে যেতিয়া তেওঁক আশা দিছিলে আশাৰ ৰেঙনি হিচাপে থিয় দিছিলে যেতিয়া চকু ঘূৰাই পাইছিলে জুলিয়াই সেইণ্ট ভেলেণ্টাইনৰ প্ৰেমত পৰিছিলে পছন্দ কৰিবলৈ লৈছিলে সেইণ্ট ভেলেণ্টাইনক আৰু এই কথাষাৰ জুলিয়াৰ দেউতা যোনগৰাকী নেকি সেই ৰোম দেশৰ জেইলাৰ আছিলে যোনটো জেলতেই সেইণ্ট ভেলেণ্টাইনক বন্দী কৰি ৰখা হৈছিল তেওঁ গম পাইছিলে আৰু একো কোৱা নাছিলে কথাটো মনে মনে ৰাখিছিলে জুলিয়াৰ দেউতা হু ইজ দ্য জেইলাৰ তেনেকা সেইণ্ট ভেলেণ্টাইনৰ আৰু জুলিয়াৰ এফেয়াৰ চলি আছিলে তাৰ ভিতৰতেই নিষ্ঠুৰ ৰজা সেই যে কিং ক্লাউডিয়াছ II তেওঁ সেইণ্ট ভেলেণ্টাইনৰ মৃত্যুদণ্ডৰ তাৰিখ ডিসাইড কৰি পেলাইছিলে নিৰ্দিষ্ট কৰি পেলাইছিলে যোনটো আছিলে 14 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰীৰ দিনাখন সেইণ্ট ভেলেণ্টাইনক ফাঁচি দিয়াৰ শাস্তি দিয়া হ'ব এই কথাষাৰ যেতিয়া সেইণ্ট ভেলেণ্টাইনে গম পাইছিলে তেতিয়া তেওঁ অন্তিমবাৰৰ বাবে তেওঁ কি কৰিছিলে জুলিয়াৰ ওচৰলৈ এটা চিঠি লিখিছিলে যে farewell জুলিয়া from your ভেলেণ্টাইন এই চিঠিখন লিখি পেলাই জুলিয়ালৈ দিছিলে আৰু সেই 14 ফেব্ৰুৱাৰীৰ দিনাখন এজন ডাঙৰ পাদ্ৰী এজন ফিজিচিয়ানক মৃত্যুদণ্ড দিয়া হৈছিলে তাৰে পিছৰে পৰা বিশ্বজুৰি সেইণ্ট ভেলেণ্টাইনৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই মানুহে 14 ফেব্ৰুৱাৰীৰ দিনাখন ভেলেণ্টাইন ডে সেলিব্ৰেট কৰি আহিছে সেইণ্ট ভেলেণ্টাইন ডে উপলক্ষে আপোনালোকে বহুতো কথা বহুতো ফ্যাক্টস পাব there are some interesting facts which were there about the valentine day তাৰ আগত মই আপোনালোকক জনাও যদি আপোনালোকে ইমানখিনি সময় আমাৰ লগত আছে মোৰ ভিডিওটো চাইছে আপোনালোকে কমেন্ট কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি ইন্টাৰেষ্টিং ফ্যাক্টস আপোনালোকেও জানে প্লিজ let us know in your comments কমেন্টৰ জৰিয়তে জনাব ভেলেণ্টাইন ডেৰ ওপৰত আপোনাৰ কি তথ্য কি ফ্যাক্টস আপুনিও জানে যোনটো ময়ো জানিবলৈ খুবেই আগ্ৰহী সো ভেলেণ্টাইন ডেৰ ফ্যাক্টস আমি আলোচনা কৰিম এক নম্বৰ ফ্যাক্টটো হৈছে 496 চনত পোপ সেইণ্ট জেলিচিঅই 14 ফেব্ৰুৱাৰীৰ দিনাখন ভেলেণ্টাইন ডে উদযাপন কৰাৰ কথা তেওঁ কি কৰিছিলে জাননী দিছিলে ডিক্লেয়াৰ্ড কৰিছিলে সেইণ্ট জেলিচিঅ he declared 14 February as a Valentine Day. There are many countries in the worldৰ বহুতো দেশ আছিলে সেই সময়ত ভেলেণ্টাইন ডেৰ অপোজ কৰিছিলে বিৰোধিতা কৰিছিলে দেশৰ ভিতৰত হাংগাৰী জাৰ্মানী সেই সময়ত সেই দেশকিটাই বৰ্জন কৰিবলৈ কৈছিলে ভেলেণ্টাইন ডে আৰু এটা ফ্যাক্ট আছে ইম্পৰ্টেন্ট most interesting যে ইংলেণ্ডত ইংলেণ্ডত যেতিয়া পিউৰিটেণ্টৰ ৰাজত্ব চলিছিলে সেই ৰাজত্বৰ সময়কালত ইংলেণ্ডৰ মাজতো নিষেধাজ্ঞা জাৰি কৰা হৈছিলে যে there is no celebration of Valentine Day তাৰ পিছত আজি বৰ্তমান ইংলেণ্ডৰ পৰা এটো নিয়ম উঠাই লোৱা হৈছে এসময়ত যেতিয়া জাৰ্মানী হাংগাৰীত ভেলেণ্টাইন ডে যেতিয়া বৰ্জন কৰা হৈছিলে সেইখিনি নিয়মো উইথড্ৰ কৰা হৈছে আজি জাৰ্মানীত হাংগাৰীত ইংলেণ্ডতো ভেলেণ্টাইন ডে সেলিব্ৰেট কৰা হয় আৰু ইংলেণ্ডত বৰ্তমান সময়ত ফ্ৰেন্ডছ ডে হিচাপেও ভেলেণ্টাইন ডে সেলিব্ৰেট কৰা হয় আমি এটা মিসকনসেপচনত আছো এটা ফ্যাক্ট আছে যে ভেলেণ্টাইন ডে মানুহে ভাবে ইটস অনলি ফৰ দ্য কাপলস ইটস অনলি ফৰ দ্য হাজবেণ্ড এণ্ড ওয়াইফ বাট নো ভেলেণ্টাইন ডে কুড বি celebrated with everyone with your friends teachers among your father mother সকলোৰ লগতে সেলিব্ৰেট কৰা যায় ইয়াক যে এটা নিৰ্দিষ্ট মানুহ তেনেকা ৰিলেচনৰ মানুহেই সেলিব্ৰেট কৰিব উদযাপন কৰিব তেনেকুৱা কোনো কথা নাই ফ্ৰেন্ডছ ডে হিচাপেও স্বীকৃতি পাইছে ইংলেণ্ডৰ মাজত লাষ্ট এটা তথ্য দিব বিচাৰিছো ভিডিওটো এণ্ড কৰাৰ আগত যে lastly I would say that there is no fixed day date and time to express your love sympathy towards others প্ৰেম ভালপোৱা মৰম কাৰোবাৰ যদি যাচিবলৈ নিৰ্দিষ্ট কোনো দিন নাই কোনো তাৰিখ নাই আপোনাৰ মৰম আপোনাৰ মনৰ প্ৰেম ভালপোৱা আপুনি যিকোনো মুহূৰ্ততে যিকোনো দিনতেই আপুনি প্ৰকাশ কৰিব পাৰে yes ভেলেণ্টাইন ডেৰ এটা স্পেশালিষ্ট থাকে যে এটা এনভায়ৰনমেন্ট থাকে তেতিয়া এটা
হেৰিৰ মাজত goddesses Venus বহুত হেৰি হয় so if you want to do so it gets an extra bonus so my friends মই এই ভিডিওটি এটা knowledgeable purpose ত বনাইছো আপোনালোকে এই ভিডিওটি কোনো religious perspective বা অন্য কিবা হেড না চাব it's about really not about religion it's about education there are some facts which I have accumulated যদি কিবা facts আপোনাৰ তাত আছে কমেন্টত জনাব আৰু চেনেলটোত সাবস্ক্ৰাইব কৰিব see you again in the next video thank you